गोदान बिधानसभा बियाब 44 नं गरेस्वर बिधानसभा बियाबाव एनडिएनि गोदान बिजाथि भिक्टर कुमार दास। देरहासार जाखांनायनि उनाव दिनै मोनफ्रोमबो गरेस्वर बिधानसभानि सिङाव थानाय मावखुलिफोराव नुजाथि होयो गोदानै देरहासार जानाय एमएलए भिक्टर कुमार दासआ। आसाम बिधानसभा बिसायख'थियाव 44 नं गरेस्वर बिधानसभा बियाबनिफ्राय देरहासार जानाय एनडिएनि बिजाथि भिक्टर कुमार दासखौ बरायनाय हाबाफारि लादों। नंगौ, दिनै नाग्रिजुलि मण्डल मावखुलि, सुख्लाय बिपिएफ मावखुलि, सुख्लाय मण्डल मावखुलि, गरेस्वर मण्डल मावखुलि आरो गरेस्वर ब्लक बिपिएफनि मावखुलियाव दोलो नोगोरै अनसायना बिहु फालिखौ गोदोनायाव गानहोना गाजा गोमजायै बरायदों भिक्टर कुमार दासखौ। बे बरायनाय हाबाफारियाव मोनफ्रोमबो मण्डल आरो ब्लकनि आफादगिरि, नेहाथारि आरो बायदि बिबानाव थानाय दैदेनगिरि बिथांमोनाबो हाबाफारियाव बाहागो लायो। प्रथमेতো আমাৰ গড়েশ্বৰবাসী ৰাইজক মই আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিম আৰু মোৰ আন্তৰিক সেৱা আগনিবে দিম। গতিকে সঁচাকৈ আমাৰ বিপিএফ, বিজেপি আৰু এজিপি তিনিওটা দলৰ প্ৰত্যেকজন কাৰ্যকৰ্তাই যোৱাটো নিৰ্বাচনত যিখিনি কষ্ট কৰিছে আৰু ৰাইজৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ প্ৰতি যি নেকি বিশ্বাস, সেই বিশ্বাস যোৱাকালিৰ যি নেকি ফলাফল তাত প্ৰতিফলিত হৈছে। ৰাইজে বিশ্বাস কৰিছে যে আমাৰ বিটিচি অঞ্চলৰ যদি উন্নয়ন হ'ব লাগে কেৱল আৰু কেৱল ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ মাধ্যমেৰেহে হ'ব আৰু সেইকাৰণে স্বতঃস্ফূৰ্তভাৱে জনাদেশ আমাৰ এনডিএৰ পক্ষত আহিছে আৰু আমি বিপুল ভোটত জয়যুক্ত হ'বলৈ সক্ষম হৈছোঁ। যাতায়াতকে ধৰি বিভিন্ন সমস্যা আছে। প্ৰথম পদক্ষেপ কি হ'ব আপোনাৰ বিধায়ক? এনেকুৱা নহয় যে মইতো জানো ক'ত কি সমস্যা আছে। সমস্যাবিলাক আচলতে তেনেকুৱা নহয়। সমস্যাবিলাক আমি আৰু অলপ ভিতৰৰ পৰাই চাব লাগিব। গতিকে আমি সিদ্ধান্ত লৈছোঁ প্ৰত্যেকটো অঞ্চলে অঞ্চলে যাম, আমি ৰাইজৰ লগত কথা পাতিম আৰু কোনটো অঞ্চলত কেনেকুৱা ধৰণৰ সমস্যা আছে আৰু যিখিনি প্ৰধান সমস্যা সেই সমস্যাসমূহক অগ্ৰাধিকাৰ দি আগন্তুক দিনত সমাধান কৰাৰ কাৰণে আমি কাম কৰিম। শুক্লা চাফাং বিপিএফ কাৰ্যালয়ত উপস্থিত হ'ল, কৰ্মীসকলক মত বিনিময় কৰিলে, কি ক'ব? সঁচাকৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মিত্ৰতাৰ ধৰ্ম বিপিএফ দলে নিষ্ঠা সহকাৰে পালন কৰিছে। গতিকে যিখিনি সহায় বিপিএফ দলে কৰিছে আমাৰ এনডিএ হিচাপে, এনডিএৰ ঘটক দল হিচাপে, গতিকে এই কাৰণে মই ধন্যবাদ দিয়াৰ কাৰণে আমি পাহৰিব নোৱাৰোঁ এই কথাটো। আমাৰ বৃহৎ ভোটেৰে জয়লাভ কৰালে সমষ্টিবাসী ৰাইজক কি ক'ব? সমষ্টিবাসী ৰাইজক মই ধন্যবাদ জ্ঞাপন কৰিছোঁৱেই। গতিকে আমাৰ এতিয়া দায়িত্ব থাকিব, কিবা এটা বিশ্বাসতেতো মানুহে ভোট দিয়ে যে এইটো দলক বা এনডিএক ভোট দিলে আমাৰ এইখিনি সমস্যা সমাধান হ'ব। গতিকে আমাৰ এনেকুৱা ধৰণৰ নতুনকৈ গঠন হোৱা এই গড়েশ্বৰ সমষ্টিটো সুন্দৰ হ'ব। গতিকে সেইখিনি কাম কৰাৰ কাৰণে আমি চেষ্টা কৰিম। ৰাইজে যি নেকি বিশ্বাস আমাক কৰিছে সেই বিশ্বাসৰ যিখিনি নেকি আমি দিব লাগে, আমি অকৃতজ্ঞ নহয়, এই কৃতজ্ঞতা স্বীকাৰ কৰি আগন্তুক দিনত আমি কাম কৰিম। মন্ত্ৰিত্ব লাভৰ কাৰণে আপুনি? নাই, সেনেকুৱা মোৰ একদম ইচ্ছা নাই। গতিকে আমি প্ৰথমবাৰ বিধায়ক হৈছোঁ, গতিকে ইমান অভিজ্ঞতা আমাৰ নাই। গতিকে মন্ত্ৰিত্ব হোৱাৰ হেঁপাহো নাই। ৰাইজে যিখিনি মৰম দিছে, গতিকে ৰাইজৰ মাজত থাকি আমি সকলোৱে কাম কৰিম, ৰাইজৰ সমস্যাসমূহ আমি সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম। কংগ্ৰেছ দলৰ যিকেইগৰাকী বিধায়ক হ'ল, প্ৰায় কেইগৰাকী সংখ্যালঘু সম্প্ৰদায়ৰ হ'ল, এগৰাকীহে অসমীয়া। ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈয়ে থাকে সেইটো কথা। গতিকে তাত আৰু মই বেলেগকৈ কোৱাৰ প্ৰয়োজন নাই। গতিকে সেইখিনি কথা খুব সুন্দৰভাৱে যোৱাকালিও ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে, তাত গতি কথাখিনি আছে। এতিয়া কংগ্ৰেছ দলটো কেনেকুৱা ধৰণৰ হৈছে, কেনেকুৱা ধৰণে মানুহে কংগ্ৰেছ দলটোক গ্ৰহণ কৰিছে, প্ৰত্যক্ষভাৱে এইবাৰ প্ৰত্যাখ্যান কৰিছে কংগ্ৰেছ দলক, বিশ্বাস নকৰা হৈ গৈছে। গতিকে এই বিশ্বাস ক'ৰবাত কংগ্ৰেছ দলে মানুহৰ মনৰ পৰা আঁতৰাই পেলাইছে। গতিকে সেইকাৰণে কংগ্ৰেছ দলৰ পক্ষত মানুহে ভোট দিয়া নাই। মই প্ৰথম দিনে ক'ত ভোট দিছোঁ আপোনালোকে গমেই পায়। মই ভোট দিয়াৰ সময়ত আপোনালোকৰ শ্ৰদ্ধাৰ বহুকেইজন সাংবাদিক আছিল। মই গড়েশ্বৰ বিধানসভা সমষ্টিৰ 40 নম্বৰ বুথত ভোট দিছোঁ, হয়নে? গতিকে যিসকলে নাজানে মই ক'ত ভোট দিছোঁ তেখেতসকলৰ মতে চালানি।
কিন্তু ৰাইজৰ মতে চালানি নহয়, ৰাইজৰ মতে মই তেখেতসকলৰ আপোন, আমি তেখেতসকলৰ আপোন আৰু বিশ্বাস কৰিছে যে আমি তেখেতসকলৰ কাৰণে কাম কৰিম।